মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া আবেলি সময়, বতৰ একদম বেয়া কৰিছে। তেওঁ বজাৰলৈ বুলি ওলাই আহিছোঁ দেই। বজাৰ ইমান নাই বাৰু, বহুত দিন বিশাল অহা নাছিলোঁ, সেইবাবে ভাবিলোঁ যে বিশাললৈ যাওঁ। সৰু সুৰা দুটা বস্তু ল'বলৈ আছিলে। আৰু বৰষুণো দিছে, দেখিছেনে? চিপ চিপকৈ দিছে বৰষুণ। এয়া আহি পাইছোঁহি আৰু বিশালত বহুত দিন অহা নাই বাবে আহিছোঁ, মানে ইমান মোৰ বজাৰ কৰিবলগীয়া নাই। আহি পালোঁহি বিশাল। আৰু কিনো নতুন বস্তু আহিছে তাকে চাব আহিলোঁ। আৰু গৈ পেলাই এতিয়া ভিতৰত সোমাই গৈছোঁ লাহেকৈ। সোমাই আহিলোঁ আৰু দেখিলোঁ কিবা নতুন নতুন কালেকশ্যন আনিছে নেকি। কাপোৰ কানি এনেকৈ চালোঁ অলপমান, ইমান বাৰু পচন্দ নালাগিল। তেওঁ দেখিলোঁ আৰুনো কি আছে। ওপৰলৈ উঠি আহিলোঁ। উঠি আহি ভাবিলোঁ যে কিবা ল'ব পাৰোঁ নেকি চালোঁ। তাৰপৰা চাই পেলাই ভাবিলোঁ নাই, পূজাৰ ওচৰত আকৌ এবাৰ আহিব লাগিব বুলি ভাবিলোঁ আৰু কাপোৰ কিবা কিনিবলৈ। তাৰপিছতে আহিলোঁ পূজাৰ ওচৰত ল'বৰ বাবে অলপমান ডিছ চাব আহিলোঁ, কিন্তু এতিয়া লোৱা নাই দেই, মানে এনেই চাবলৈহে আহিছোঁ আৰু। তাৰ পৰা এনেদৰে চাই গ'লোঁ। মোৰ প্ৰয়োজনীয় কিনো আছে ল'বলগীয়া। তাৰপৰা দেখিলোঁ এতিয়া নল'লেও হ'ব, আৰু কেতিয়াবা ওলাই আহিবলৈ মন যায় ন, সেইবাবে ওলাই আহিছোঁ আচলতে। আৰু দেখিলোঁ বল, আৰু আমাৰ ঘৰত যে বিংগো আছে, আমাৰ পোৱালিটোলৈ ভাবিলোঁ বলকে লৈ লওঁচোন, খেলি খুব ভাল পাব, সেইবাবে বল লৈ ল'লোঁ তাৰ বাবে। আৰু তাৰ কাৰণে খেলা বস্তু বিচাৰিলোঁ, কিন্তু দেখিলোঁ যে নাই, সেইবিলাক খেলিলে তাৰ ভাল নালাগিব, বলকেইটা ল'লে ভাল লাগিব, দৌৰি ফুৰিব পাৰিব। আৰু দেখিলোঁ আৰু কি আছে, বেড কভাৰ, গাৰু এনেকৈ চাব আহিলোঁ। তাৰপৰা ভাবিলোঁ যে পূজা ওচৰতে আহিম যেতিয়া তেতিয়াই ল'ম আৰু। তাৰপিছত ওপৰলৈ উঠি আহিলোঁ। তাৰপৰা খোৱা বস্তু চালোঁ, কি ল'ব পাৰিম। আৰু এতিয়াহে গৈ আছোঁ আৰু লাহে লাহে চাই পেলাই, কি লওঁ কি নলওঁকৈ ভাবি তাৰপৰা এইবিলাক দূৰত যাবলগীয়া নাই বাৰু, ট্ৰলি বেগ নহ'লে ল'লোঁ হ'লে, দূৰত ফুৰিবলৈ যোৱা হ'লে। এতিয়া ক'তো যাবলগীয়া নাই, সেইবাবে লোৱা নাই, এনেই চাইছোঁহে। তাৰপিছত মোৰ বহুত প্ৰয়োজন হৈ আছিলে চেণ্ডেল, যিহেতু আমাৰ বিংগই মোৰ গোটেই চেণ্ডেলবিলাক কামুৰি শেষ কৰি পেলালে, সেইকাৰণে মোৰ পিন্ধিবলৈ ঘৰত চেণ্ডেলেই নাই। তাৰপৰা চেণ্ডেল এযোৰ লৈ ল'লোঁ আৰু বিস্কুট ল'লোঁ, আৰু খোৱা বস্তু এনেদৰে কি নাছিলে ঘৰত, অলপমান বস্তু লৈ ল'লোঁ। আৰু ইয়াত আহি কাউণ্টাৰত থিয় হ'লোঁহি। থিয় হৈ বস্তুবিলাক দেখিছেনে, বেছি নাই লোৱা, অলপমান ল'লোঁ আৰু এটা এটাকৈ উলিয়াই ল'লোঁ। ঘৰত আহি পেলাই উলিয়াই লৈছোঁ আৰু ৰিফাইন নাছিলে ল'লোঁ, বিস্কুট, আৰু এইযোৰ মই চেণ্ডেল ল'লোঁ। আৰু পোৱালিক আহি পেলাই দিলেহি বলটো, বিৰাট ফূৰ্তি পাইছে সি খেলিবৰ বাবে। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব দেই, কেনেকুৱা পালে। আৰু আজিলৈ আহোঁ।